বন্ধুসকল বহু সময় ঘূৰিলোঁ বা ফটো চটো মাৰিলোঁ আৰু এটা ঘূৰি পাকি আহি পূৰা গছৰ চাত বহি গৈছোঁ আৰু এইপিনে খাবৰ কাৰণে যিহেতু পিকনিক প্লেচ খাই ল'ম আৰু এইপিনে ৰাহুল দে আনছে পূৰা মিলি দিছে সকলোৱে বন্ধু বান্ধৱীসকল পুনৰবাৰ আপোনালোকক আজি আকৌ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকে গম পাইছে বৰ্তমান চলি আছে আৰু ডিচেম্বৰ মাহ চলি আছে আৰু লাহে লাহে পিকনিকৰ টাইম আহি গৈছে আৰু সেইবাবে আপোনালোকক এখন পিকনিক স্পট চিনাকি কৰি দিবৰ কাৰণে গৈ আছোঁ আৰু যদি আপোনালোকে এতিয়ালৈকে তো ভাবি আছে তো পিকনিক খাব যাম কিন্তু ঠাই বিচাৰি পোৱা নাই আৰু আপোনালোকে এই ভিডিঅ'টো চালে গম পাই যাব আৰু ক'ত গৈ আছোঁ কি কথা সকলোখিনি কৈ আছোঁ অকণমান পিছত ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ধুনীয়া আছে এখন পিকনিক প্লেচ আপোনালোকক দেখিবৰ কাৰণে গৈ আছোঁ অকণমান পিছত পামেই আৰু ভিডিঅ'টো আৰম্ভ কৰা নাছিলোঁ সেইবাবে ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু ক'ত গৈছোঁ কি কথা অকণমান পিছত কৈ আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকক তে গম পাই যাব চাই থাকক আৰু বন্ধুসকল আজি চিৰাং জিলাৰ পাণবাৰী তো ৰাণীখাটলৈ গৈ আছোঁ আৰু অকণমান পিছত পামেই আৰু তো এতিয়া আহি মাছভাগ পাই গ'লোঁ আৰু অকণমান পিছত পাই যাম তো সুন্দৰকৈ দেখিবলৈ চেষ্টা কৰি যাম পিকনিক প্লেচ আৰু তো তাত আপোনালোকে পিকনিক খাব পাৰিব সুন্দৰকৈ আৰু বহুত বেছি আৰু যোৱা বছৰ আহিছিলোঁ আৰু যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা তেনেহ'লে ডেছক্ৰিপশ্যনত লিংকটো আছে আৰু ক্লিক কৰি ভিডিঅ'টো চাব প্ৰথমতে এইটো ভিডিঅ' চাওক তাৰপিছত সেইটো ভিডিঅ' চাব আৰু কেনেকুৱা লাগে জনাবলৈ একেবাৰে নাপাহৰিব আৰু আগত কৰি এতিয়া বহুত ডেভেলপ কৰিছে আৰু আগতে তেনেকুৱা ভিউ পইণ্ট একো নাছিল আৰু যোৱা বছৰ ভিউ পইণ্ট বনাইছিল আৰু এইবাৰ অকণমান আৰু ব্যতিক্ৰম কৰিছে তো সেইবাবে গৈ আছোঁ আৰু দেখাবলৈ চেষ্টা কৰি যাম আপোনালোকক ভিডিঅ'টো শেষলৈকে চাই থাকক তেতিয়া গম পাই যাব তো তেনেহ'লে বলক আজি যাত্ৰাটো আৰম্ভ কৰোঁ আৰু বন্ধুসকল আমাৰ যাত্ৰা অবিৰভাৱে চলি আছে কিন্তু এতিয়ালৈকে গৈ পোৱা নাই আৰু পাণবাৰীৰ পৰা বহুত বেছি ভিতৰলৈকে আহিব লাগে তথাপিও গৈ আছোঁ কিন্তু এতিয়ালৈকে গৈ পোৱা নাই আৰু ৰাস্তা অকণমান গৈ আছে আপোনালোকে পূৰা ভঙা চিঙা ৰাস্তা এইপিনে ৰাহুল দা আছে ক'ত গৈ আছোঁ আজি এইপিনে আছোঁ আমি পূৰা ৰাণীখাট যাম আৰু কি বনাইছোঁ সকলোৱে দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো কিন্তু একদম শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ৰাহুল দাই কৈ দিলে কি কৰিব লাগে তো আপোনালোকে কৰি দিয়ক অতি সোনকালে 1500 হৈ যাব আৰু আপোনালোকে কৰি দিব বুলি আশা কৰিলোঁ আৰু এতিয়া গৈ আছোঁ তো ভিউ পইণ্ট দেখুৱাবৰ কাৰণে তেতিয়া ভিডিঅ'টো শেষলৈকে তেতিয়া গম পাব তেতিয়া কি বনাইছে সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম আৰু বেছি আৰু বন্ধুসকল আপোনালোকে পিছপিনে দেখিছে তো এইপিনে গেটৰ কাম চলি আছে অবিৰভাৱে আৰু মোটামুটি 2-3 পাছত পূৰা সম্পূৰ্ণৰূপে হৈ যাব আৰু গেটখন তো বহুত বেছি ভাল লাগিব যদি আপোনালোকে অহা আহিব পূৰা সুন্দৰ ঠাই আৰু পিকনিক চিকনিক খাই যাব বহুত বেছি ভাল লাগে আৰু আহিব আৰু এইপিনে পূৰা গেটখন বনাই আছে সুন্দৰকৈ চাওক আৰু বন্ধুসকল এনেকুৱাই বহু সময় অপেক্ষাৰ অন্তত এতিয়া আহি পাই গ'লোঁ আৰু ফাইনেলি ৰাণীখাট তো এইপিনে চাওক আপোনালোকে পূৰা আৰু পিকনিক স্পটখনত আপোনালোকে কেৱল বগৰী গছে দেখিবলৈ পাব সবতে কিন্তু বগৰী গছ আৰু বগৰী গছবোৰত সুন্দৰকৈ ৰং চং দি দিছে বগা বহুত বেছি ধুনীয়া লাগে আৰু এতিয়া লাহে লাহে মানুহ হ'ব আৰু যিহেতু তো ডিচেম্বৰ মাহ পৰিছেহে আৰু জানুৱাৰী আহি আছে ডিচেম্বৰ মাহটো পৰিমাণ যোৱাৰ পিছত মানুহ হ'ব আৰু লাহে লাহে আৰু যদি আপোনালোকক আহিম বুলি ভাবি আছে তেনেহ'লে আহিব এপাক বহুত বেছি ভাল লাগে আৰু এইপিনে আমাৰ ডমিনাৰ ৰেডি আৰু সেইপিনে এতিয়া যাম চ' দেখুৱাম চাই দেখাম আৰু বন্ধুসকল এতিয়া আহি পূৰা ৰাণীখাটৰ মাছভাগত সোমাই পৰিছোঁ আৰু ভিডিঅ'টো ষ্টেণ্ডাৰে পূৰা বনাই আছোঁ আৰু কেনেকুৱা কোৱালিটি কেনেকুৱা বেছি আপোনালোকে জনাবলৈ একেবাৰে নাপাহৰিব আৰু পূৰা এতিয়া মেইন ভিউপইণ্টলৈ গৈছে সেইপিনে পূৰা এটা সেই আছে আৰু তাৰ পৰা ভিউ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক আৰু য'ত উঠিম তাৰ পৰা উঠিলে সকলো ভিউটো দেখা পায় সুন্দৰকৈ আৰু দেখিবলৈ চেষ্টা কৰি যাম আৰু লাহে লাহে মানুহ পিকনিক খাবলৈ আহিব ধৰিছে আৰু আপোনালোকক আহিবলৈ চেষ্টা কৰক আৰু এতিয়া গৈ আছোঁ মেইন ভিউপইণ্টলৈ চাই থাকক আৰু বন্ধুসকল এটা বিল্ডিং টাইপ এটা ভিউ পইণ্ট আছে তাৰ ওপৰৰ পৰা উঠি যাম ওপৰৰ পৰা এতিয়া আপোনালোকক ভিউ দেখাবলৈ চেষ্টা কৰিম আৰু যোৱা বছৰ ইয়াত উঠিছিলোঁ আৰু এইবাৰ উঠিম তো সুন্দৰকৈ দেখিবলৈ চেষ্টা কৰি যাম আৰু সেইপিনে পূৰা মানুহে পিকনিক খাবলৈ ধৰিছে আৰু লাহে লাহে আমিও আহিম নেক্সট এইবাৰ আৰু এইবাৰ চাবলৈ হ'লে কি বনাইছে কি বনা নাই তো এতিয়া ওপৰলৈকে উঠি গৈ আছোঁ চাই থাকক পূৰা দেখাবলৈ চেষ্টা কৰিম আপোনালোকক চাই থাকিব আৰু বন্ধুসকল আহি পূৰা ৰাণীখাটৰ মেইন ভিউ পইণ্টৰ ওপৰলৈ উঠি আহিলোঁ আৰু ওপৰৰ পৰা এতিয়া আপোনালোকক সুন্দৰকৈ ভিউ দেখাবলৈ চেষ্টা কৰিম আৰু ইয়াত উঠিলে আপোনালোকে ৰাণীখাটৰ সকলোখিনি বস্তু দেখিবলৈ পাব আৰু সেইপিনে চাওক আপোনালোকে পূৰা সুন্দৰকৈ পানী বৈ গৈ আছে এইপিনে গৈ আছে আৰু যোৱা বছৰ ইয়াত ভিউ পইণ্টটো বনাইছিল কিন্তু এতিয়া বনা নাই তো এতিয়া বনা নাই আৰু আপোনালোকক এটা স্পেচিয়েলি বনা বুলি ভাবিছিলোঁ আপোনালোকক যিহেতু বনাই আছে তো সুন্দৰকৈ দেখাবলৈ চেষ্টা কৰিম বুলি ভাবিছিলোঁ কিন্তু এতিয়ালৈকে বনা নাই আৰু সেইপিনে পূৰা লাহে লাহে মানুহবোৰে পিকনিক খাবলৈ ধৰিছে আৰু ওচৰতে পূৰা পাহাৰ পৰ্বত ওলাইছে সুন্দৰকৈ আৰু ঠাইখন বহুত বেছি ধুনীয়া আপোনালোকৰ যদি অহা নাই এতিয়ালৈকে আহিব তো ৰাণীখাট পিকনিক স্পট পাণবাৰী ওচৰতে তো আহিব আপোনালোকে বহুত বেছি ভাল লাগে তো এতিয়া চাই থাকক ভিউ দেখুৱাইছোঁ চাই থাকক আৰু এইপিনে চাওক কেৱল বগৰী আছে আৰু আৰু বন্ধুসকল যেহেতু সেকেন্ড টাইমৰ বাবে আহিছোঁ বহুত বেছি ভাল লাগি আছে যোৱা বছৰ আহিছোঁ আৰু এইবাৰো আহিছোঁ আৰু তেনেকৈ এতিয়া ভিউ পইণ্ট তেনেকৈ হোৱা নাই আৰু লাহে লাহে মানুহ পিকনিক খাবলৈ আহি গৈছে আৰু যিহেতু পিকনিক প্লেছত আহিছোঁ আমিও কিবা কিবি অকণমান লৈ আহিছোঁ বজাৰৰ পৰা কিনি কেনে আৰু অকণমান পিছত খাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক দেখুৱাম কি আনিছোঁ কি কৰা নাই আৰু সেইপিনে পূৰা চাওক পিকনিক খাই আছে আৰু গাড়ী চাড়ী অকণমান আছে তো দেখা নাপায় আৰু যিহেতু কেমেৰা কোৱালিটি ইমান বেছি ভাল নহয় আৰু সুন্দৰকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰি যাম আৰু ইয়াত পিকনিক প্লেচখন বহুত বেছি বগৰী আৰু সুন্দৰকৈ দেখুৱাম চাই থাকক
উঠিলোঁ আৰু এইপিনে পুৰা বগৰী চগৰী পকিছে চাওক এটা এটা খাবলৈ চেষ্টা কৰিম এতিয়া আৰু এটা খাইছে আৰু বহুত বেছি ভাল লাগিছে আৰু এইপিনে চাওক পকিছে আৰু ইয়াত বহুত ফটো উঠিলোঁ আৰু যদি আপোনালোকে মোৰ ইনষ্টাগ্ৰামত ফ'ল' কাৰণে ফ'ল' কৰি থ'ব দেৱৰাজ 2003 বুলি আছে তো তাত আপোনালোকে ফটোবোৰ পাব লগতে আপডেটবোৰ পাই থাকিব আৰু ক'ত যাওঁ ক'ত নাযাওঁ তো সোনকালে দেখুৱাবলৈ চেষ্টা কৰিম এইপিনে বগৰী আছে আৰু সেইপিনে গৈ আছে এতিয়া দেখক আৰু বন্ধুসকল আহি পুৰা নদীৰ মাজত আহি গ'লোঁ এইপিনে দেখিছে আপোনালোকে চাওক পুৰা এইপিনে নদী তো নিজৰা আছে সোনকালে পানী বৈ গৈ আছে এইপিনে চাওক পুৰা এইপিনে পানী বৈ গৈ আছে আৰু বহুত বেছি ভাল লাগিছে আৰু যোৱা বছৰ ইয়াতকৈ বহুত বেছি ব্যতিক্ৰম কৰিছিল এতিয়া কিন্তু কৰা নাই তো সেইবাবে অকণমান ভাল লগা নাই আৰু তো এইপিনে চাওক পুৰা ৰাহুল দা কৈছে ফটো চটো উঠিব লগতে ভিডিঅ' চিডিঅ' বনাব এইপিনে ৰঞ্জন দা আছে আমি এটা ফটো চটো উঠিম ভিডিঅ' চিডিঅ' বনাম তেতিয়া অকল এনেকৈ পুৰা আহি পানীৰ মাজত সোমাই পৰিছোঁ এইপিনে দেখিছে আপোনালোকে চাওক এইপিনে পানী বৈ আছে আৰু পানীৰ মাজত আহি গৈছোঁ আৰু ভালকৈ মোবাইল চবত ধৰিব লাগে এনেকুৱা কৰিলে অৱস্থা আছে আৰু মোবাইল চাৰ্জ আৰু সেইবাবে আহিছোঁ আৰু এতিয়া ভিপেন চিপেন তেনেকৈ বনোৱা নাই আৰু সেইবাবে পানীৰ মাজত আহিছোঁ এইপিনে চাওক পুৰা পানী পুৰা সুন্দৰ চাওক আপোনালোকে আৰু আহিলে ইয়াত গৰমত গা চা ধুব পাৰিব আপোনালোকে লগতে ফটো চটো মাৰিব পাৰিব সুন্দৰকৈ এইপিনে পানী বৈ গৈছে চাওক ঠাৰ পানী চাওক বহুত বেছি ভাল লাগিছে তো আপোনালোকে আহিবলৈ চেষ্টা কৰক দেখক অকল বহু সময় ঘূৰিলোঁ বা ফটো চটো মাৰিলোঁ আৰু এতিয়া ঘূৰি পাকি আহি পুৰা গছৰ চাত বহি গৈছোঁ আৰু এইপিনে খাবৰ কাৰণে যিহেতু পিকনিক প্লেচত আহিছোঁ আৰু খাবৰ কাৰণে কিবা কিবি লৈ আহিছিলোঁ অকণমান তো এইপিনে পানী আছে আৰু এইপিনে তো কেক আছে এইপিনে ভুজিয়া এইপিনে কেক আৰু এইপিনে ৰঞ্জন দা আছে কিবা কিবি খাই ল'ম আৰু এইপিনে ৰাহুল দা আনিছে পুৰা মেলি দিছে সকলোৱে আৰু পেপাৰখনত মেলি দিছোঁ আৰু এতিয়া খাব লাগে খাই কিনে লগ পাইছোঁ আপোনালোকক চাই থাকক আৰু এইফালে পুৰা দুজনমান ছোৱালী আছে চাওক পুৰা গাঁঠি আছে সুন্দৰকৈ প্ৰথম কাৰ্যসূচী পুৰা বিস্কুট খোৱা আৰম্ভ কৰিছোঁ এইপিনে চাওক কমলাৰ বিস্কুট বহুত বেছি ভাল লাগিছে খাই আছোঁ সুন্দৰকৈ বহুত বেছি মজা লাগিছে এইপিনে ৰাহুল দা মাৰি আছে মাৰি আছোঁ বন্ধুসকল খোৱা দোৱা আমাৰ সম্পূৰ্ণ কৰি দিলোঁ আৰু কি কি খালোঁ আপোনালোকক দেখুৱালৈ আৰু এইপিনে পুৰা নদী আছে আৰু যোৱা বছৰ যেনেকুৱাকৈ ভিউ বনাইছিল এতিয়াও বনাব এইপিনে পুৰা জখা দি থৈছে সুন্দৰ কৈছে আপোনালোকে এইপিনে পুৰা গাড়ী থৈ দিছে তো এইপিনে দেখিছে গাড়ী চাই থৈ দিছে আৰু বনাব বুলি আশা আছে এটা তো যেতিয়া বনাব তেতিয়া আকৌ আহিবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিম আৰু এইটো আগতীয়াকৈ আহিলোঁ আৰু ভাবিছিলোঁ বনাইছে বুলি তো যিহেতু বনা নাই আৰু ইয়াত আহি বহুত বেছি ভাল লাগে আপোনালোকক আহিবলৈ চেষ্টা কৰক তো বহুত বেছি ভাল লাগিল আৰু ফটো চটো উঠিছোঁ আপোনালোককতো কৰিছোঁ ইনষ্টাগ্ৰাম যদি ফ'ল' কাৰণে ফ'ল' কৰি থ'ব আৰু ফেচবুক পেজৰ লিংক ডেছক্ৰিপশ্যনত আছে আপোনালোকে ফ'ল' কৰি দিব আৰু বন্ধুসকল ৰাণীঘাটৰ পৰা তো অৰ্থাৎ ৰাণীঘাটতে আছোঁ এতিয়া আৰু ৰাণীঘাটৰ পৰা খাৱা চাৱা সম্পূৰ্ণ কৰি লগতে পিকনিকত আহিছোঁ যিহেতু অকণমান বজাৰৰ পৰা কিবা কিবি লৈ আহিছিলোঁ আৰু খোৱা দোৱা সম্পূৰ্ণ কৰি লগতে ফটো চটো মাৰিলোঁ আৰু যদি আপোনালোকে ইনষ্টাগ্ৰামখন ফ'ল' কাৰণে ফ'ল' কৰি থ'ব তাতে ফটো চটো কৰিব পাব আৰু ভিডিঅ'টো সুন্দৰকৈ বনালোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব নকৰাৰ কাৰণে নাযাব তো নতুন ভিডিঅ' এটা আকৌ লগ পাম তো আজিলৈ বাই বাই জয় অসম আৰু যদি আপোনালোকে এতিয়ালৈকে অহা নাই আহিব এপাক আৰু ইয়াত উঠিলে আপোনালোকে ৰাণীঘাটৰ সকলোখিনি বস্তু দেখিবলৈ পাব আৰু সেইপিনে পৰা নদা এই